কৰাৰ বা নীতি নিৰ্দেশনা কৰা কোনো নেতা মন্ত্ৰী নাই পৰৱৰ্তী সময়ত সেইকাৰণে ৰাইজে BPFক আঁকোৱালি নলয় বুলি তেওঁ দাবী কৰিছে খাম্পা বৰগোহাঁই আপুনি কি কয় এতিয়া চাওক কোনটো দলৰ নেতাই বিৰোধী দলক প্ৰশংসা কৰে আপোনালোকে সেইটো চাওকচোন কোনো এটা দলৰ নেতা সেই নেতাই বিৰোধী দলৰ নেতাবিলাকক বা বিৰোধী দলক কেতিয়াও ভাল বুলি নক'ব প্ৰশংসা কেতিয়াও নকৰিব বিৰোধী দলৰ প্ৰতি যিমান পাৰে অপপ্ৰচাৰ কৰিব বিৰোধী দলৰ ওপৰত বদনাম আনিব বিৰোধী দলৰ ওপৰত আক্ৰমণ কৰি কথা ক'ব ৰাইজক কেনেকৈ এইটো দলৰ লগত যোৱাটো বন্ধ কৰিব পাৰে সেইটো দলৰ লগত থকা মানুহবিলাকক কেনেকৈ উলিয়াই আনিব পাৰে ইয়াৰ কাৰণে বিৰোধী দলৰ মানুহবিলাকে এইবিলাক প্ৰপাগাণ্ডাটো কৰে এইটো পাৰ্ট অফ দি পলিটিক্স প্ৰপাগাণ্ডাটো মিছা কথা কৈয়ে হওক বা সঁচা কথা কৈয়ে হওক এইবিলাক বিভিন্ন ধৰণৰ কথাবিলাক কৈ বিভিন্ন ধৰণৰ লভ প্ৰলোভন দেখুৱাই বিভিন্ন ধৰণৰ মানে এইবিলাক পলিচি কৌশল লৈ পেলাই ৰাজনৈতিক দলবিলাকে নেতাবিলাকে কাম কৰে গতিকে তেওঁলোকে তেওঁলোকৰ নিজৰ পলিচিৰ আধাৰত কাম কৰিছে আমি আমাৰ পলিচি আমাৰ ডিচিশ্যন আমাৰ মানে ভৱিষ্যত কাম কৰাৰ যিবিলাক এটা পৰিকল্পনা আছে ইয়াৰ ওপৰত আমি কাম কৰি আছোঁ আৰু সেইটোৱে আমাৰ এটা ভিত্তি হয় গতিকে BPF দলৰ এতিয়া লিডাৰৰ কোনো অভাৱ নাই লিডাৰ এভেইলেবল আছে লিডাৰনো হাজাৰজনৰ দৰকাৰ ক'ত আছে লিডাৰৰ বাহিৰে লিডাৰৰ কথাটো অলপ বাহিৰত ৰাখি পেলাই আমি ৰাইজৰ কথাহে চিন্তা কৰিব লাগিব ৰাইজ কাৰ লগত আছে সেইটো আপুনি হিচাপ কৰিব লাগিব কিমানজন লিডাৰ আছে এইটো দলত কিমানজন লিডাৰ নাই এইটো দলত এইটো ফেক্টৰ নহয় যিকেইজন আছে সেইটোৱে সাফিচিয়েণ্ট আৰু BPFতো মোৰ দেন মানে সাফিচিয়েণ্ট লিডাৰবিলাক আছে প্ৰয়োজনতকৈ যিমান লাগে তাতকৈ বেছি 4-5 গুণ বেছি লিডাৰবিলাক আছে গতিকে ইয়াৰ সেইটো এটা এই হিচাপ কিতাপ কৰাৰ কোনো দৰকাৰ নাই আমি হিচাপ কিতাপ কৰিব লাগিব যে এইটো দলৰ লগত কিমান ৰাইজ আছে এতিয়া BTC অঞ্চলৰ মানে কি কয় 1/3 অফ দি পপুলেশ্যন আজি মানে কি কয় কিহৰ লগত আছে মানে BPFৰ লগত আছে হা আমাৰ যিমান পপুলেশ্যন আছে BPFৰ লগতে বেছি আছে নিৰ্বাচনৰ সময়ত পলিটিকেল পাৰ্টি আৰু পলিটিকেল লিডাৰবিলাকে কোনে কয় যে মোৰ পাৰ্টি হাৰিব মোৰ পাৰ্টি এজনো নিজিকিব মোৰ পাৰ্টি হাৰিব বুলি কোনটো দলৰ নেতাই কয় কোনটো দলৰ মানে পৰে এই কথাটো কোৱা হয় কোনটো দলে কয় যে আমাৰ দলে চৰকাৰ নবনাব প্ৰত্যেকজন নেতাই প্ৰত্যেকটো দলৰ নেতাবিলাকে কয় যে এজনো ছাপোৰ্টাৰ নথকা কেণ্ডিডেটবিলাকেও যে এইবাৰ নিৰ্বাচনত মই জিকিম আকৌ ক'ব যে জিকি পেলাই আপুনি কি কৰিব তেতিয়াই ক'ব সি মোৰ দলৰ পৰা চৰকাৰ বনাব এই কথাবিলাক প্ৰত্যেকটো দলৰ পৰাই কোৱা হয় প্ৰত্যেকজন নেতাই কয় নিৰ্বাচনৰ সময়ত দলৰ নেতাবিলাকে দলবিলাকে ৰাইজৰ মাজত এইবিলাক এটা প্ৰচাৰটো নকৰিলে ৰাইজে তেখেতসকলক কিয় ভোট দিব গতিকে আজি UPPলে হওক BJPয়ে হওক BPFয়ে হওক বা কোনোবা কংগ্ৰেছ যিমান আছে দল এই দলবিলাকে যোনে নেকি ইলেকশ্যনত অংশগ্ৰহণ কৰিব তেওঁলোকে সবেই দাবী কৰিব যে এইবাৰ আমি 100% এবজলুট মেজৰিটি লৈ পেলাই গঠন কৰিম কোনোবাই ক'ব যে আমি 30টা মানে সিটত জিকাই লৈ আমাৰ চৰকাৰ গঠন কৰা হ'ব কোনোবাই ক'ব যে আমি 35টা সিট পাম সবেইতো চৰকাৰ গঠন কৰিবৰ কাৰণে টাৰ্গেট লৈ পেলাই জিকিবৰ কাৰণেহে ইলেকশ্যনত নামিছে যেহেতু গতিকে দাবী কৰি লোৱাটো স্বাভাৱিক আমিতো আমাৰ শক্তিৰ ওপৰত কৈ আছোঁ আমি যিটো কৈছোঁ সেইটো আমি মিছাকৈ কোৱা নাই জনগণৰ যিটো আমাৰ মনোভাৱ BTC অঞ্চলৰ ৰাইজৰ মনত যে এটা পৰিৱৰ্তন বিচাৰিছে বৰ্তমান চৰকাৰখনৰ যিবিলাক কাম কাজ তেখেতসকলে আজি মনোপত হোৱা নাই গ্ৰহণ কৰিব পৰা নাই সন্তুষ্ট হোৱা নাই যাৰ কাৰণে হাগ্ৰামাকে আকৌ বিচাৰিছে হাগ্ৰামাৰ চৰকাৰ BTCত গঠন হওক ৰাইজে সেইটোকে বিচাৰিছে আৰু ইয়াৰ কাৰণে হাগ্ৰামা বা BPF বিলাকৰ আমাৰ ইয়াত কাম কৰি আছে কৰ্মীসকলে নেতাসকলে এই নিজৰ দলবিলাক থিয়া কৰি BPF দললৈ যোগদান কৰিছে সেইটো কি বুজায় যে BPF দলৰ দ্বাৰাদিহে BTC চৰকাৰ গঠন কৰি BTC অঞ্চলত বসবাস কৰা ৰাইজৰ কাম কৰাটো সম্ভৱ হ'ব উন্নয়নটো BPFৰ দ্বাৰাহে সম্ভৱ হ'ব ৰাইজৰ অধিকাৰ ৰাইজৰ সুযোগ সুবিধা আকাংক্ষা পূৰণ হ'ব যুৱক যুৱতীসকলৰ সমস্যা চাকৰি বাকৰিৰ সমস্যা সমাধান হ'ব আৰ্থিক উন্নয়নৰ ইয়াত এটা পলিচি ইয়াত এটা আমাৰ মানে ব্যৱস্থা এইবিলাক ভালকৈ হ'ব ঠিক তেনেকৈ আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে নিশ্চয় যিমানখিনি BPFৰ আমলত কাম কৰি আহিছিল আজি কোনেও কাম কৰা নাই আমাৰ যিসকল কৃষক
সকল আছে যিসকলে খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰে জলসিঞ্চনৰ ব্যৱস্থা আজি BPFৰ আমলত যেনেকুৱা ধৰণৰ কৰা হৈছিল সেইবিলাকতো কোনো কৰা নাই এতিয়া ইয়াৰ কাৰণে BPFৰ প্ৰতি ৰাইজৰ আজি একেবাৰে ভাল পোৱা আৰু চৰকাৰ গঠন কৰিবৰ কাৰণে বিচৰা এইবিলাক আমি দেখা পাইছোঁ আৰু ইয়াৰ কাৰণে আমি কৈছোঁ গোটেইবিলাকৰ ওপৰত গোটেই ফেক্টৰ গোটেই দৃশ্যটো জানাৰ পাছত আমাৰ শক্তিটো আমি আমি চৰকাৰ গঠন কৰিব পাৰিম বুলি এটা একদম 100% বিশ্বাস আমাৰ মনত আছে ইয়াৰ কাৰণেহে আমি কৈছোঁ যে এইবাৰ আমি এবজলুট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিম